নমস্কাৰ আজি কাটঅফৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ মই এইটো ভিডিঅ'ত আমি আলোচনা কৰিম কোন কেইখন ডিষ্ট্ৰিক্টত কাটঅফ এইবাৰ কমিব আৰু 55 বা 54 এইখিনি মাৰ্ক যিখিনি কেণ্ডিডেটৰ আছে এইখিনি আশে-পাশে ক'ত ভাল চান্স এইবাৰ আছে সিহঁতৰ সেইখিনি আমি আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে চাই লওক এইবাৰ নামনি অসমৰ তুলনাত উজনি অসমত যথেষ্ট পোষ্ট আছে সেইটো লগা হ'লে আপোনালোকে ধৰি লওক তিনিচুকীয়াই হওক ডিব্ৰুগড় শোণিতপুৰ গোলাঘাট ভালেখিনি পোষ্ট আছে এইবাৰ লোৱাৰ আছামৰ চাব গ'লে ধুবুৰীত এইবাৰ বহুত পোষ্ট আছে টোটেল 335টা পোষ্ট আছে আৰু মেক্সিমাম কেণ্ডিডেটে এইবাৰ ভাল মাৰ্ক থকা কেণ্ডিডেটেও এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত থৈছে আৰু যিখিনি কেণ্ডিডেটৰ মানে মাৰ্ক অলপ কমো আছে সেইখিনিও এইখন প্ৰিফাৰেঞ্চত থৈছে আৰু যিখিনি কেণ্ডিডেটৰ মাৰ্ক অলপ ভাল মাৰ্ক আছে সেইখিনি কেণ্ডিডেটে এইখন ছেকেণ্ড বা থাৰ্ড প্ৰিফাৰেঞ্চত থৈছে ধুবুৰী ডিষ্ট্ৰিক্টখন আৰু যিখিনি কেণ্ডিডেটৰ মানে মাৰ্ক কম আছে সেইখিনি কেণ্ডিডেটে মেক্সিমামে ধুবুৰী ডিষ্ট্ৰিক্টখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে থৈছে বিশেষ কৰি OBC আৰু জেনেৰেলৰ ক্ষেত্ৰত আৰু SCৰো ভালেখিনি পোষ্ট আছে 28টা পোষ্ট আছে SC কেণ্ডিডেটখিনিও এইখন মানে যিখিনি লোৱাৰ আছামৰ কেণ্ডিডেট মেক্সিমামে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে থৈছে আৰু এতিয়া কথাটো হ'ল কি কোনকেইখন ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ অলপ কমিব পাৰে ভাল চান্স এটা আছে মানে কোনকেইখন ডিষ্ট্ৰিক্টত 55 মানে 55 বা 54 56 সেইখিনি থকা কেণ্ডিডেটে এইবাৰ চাকৰি পাব পাৰে সেইটো বিষয়ে অলপমান আমি আলোচনা কৰিম আজি জাষ্ট এটা প্ৰিডিকশ্যন হয় এইটো অলপ এনালাইচিছ জড়িত হৈ আছে ইয়াত বাকী এইটোৱে যে হ'ব এইটো কথা নাই 1-2 মাৰ্ক ইফাল হ'ব পাৰে এতিয়া আপোনালোকে চাই লওক এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আছে OBCৰ 112টা পোষ্ট আৰু জেনেৰেলৰ 76 আৰু SCৰ আছে 28 আৰু ST প্লেইনছৰ আছে 78 ঠিক তেনেদৰে ST হিলছৰ আছে 18 PWDৰ আছে 12 আৰু T ট্ৰাইবৰ আছে 11 আটাইখিনি কেটেগৰীৰে এইবাৰ মানে আটাইখিনি কেটেগৰীৰ ক্ষেত্ৰতে এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত মানে ভালেখিনি পোষ্ট আছে আৰু কেটেগৰীৰ ক্ষেত্ৰত এইখন ডিষ্ট্ৰিক্টত এইবাৰ যদি মানে বহুতে ভাবি লৈছে এইখনত অলপ কমিব বুলি সিমান বেছি নকমিব লাগে এইখনত কাৰণ মেক্সিমাম ৰিফাৰেঞ্চত থৈছে এইখন কিন্তু সাউথ চালমাৰাখন যদি আপোনালোকে চাব যায় পোষ্ট একদম কমো নাই একদম বেছিও নাই এইবাৰৰ ক্ষেত্ৰত 59 আছে OBCৰ ক্ষেত্ৰত 40 আছে SCৰ ক্ষেত্ৰত 24 আছে ST প্লেইনছৰ ক্ষেত্ৰত 25 আছে আৰু ST হিলছৰ ক্ষেত্ৰত 14 আছে আৰু PWDৰ ক্ষেত্ৰত 11 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত 14 এইখন ডিষ্ট্ৰিক্টত মেক্সিমাম কেণ্ডিডেটে মানে দিছে যদিও থাৰ্ড প্ৰিফাৰেঞ্চতে থৈছে এইখন আৰু যাৰ ফলত যোনে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত সাউথ চালমাৰাত থৈছে সিহঁতৰ এইবাৰ অলপ ভাল চান্স আছে কাৰণ সাউথ চালমাৰাত যাবলৈ অলপমান মানুহে টান পায় এইখন ডিষ্ট্ৰিক্ট বহুত দূৰ হয় বাউণ্ডাৰী বুলি ক'ব লাগিব অসমৰ এইখন ডিষ্ট্ৰিক্ট মেক্সিমামে থোৱাও নাই আৰু যিখিনিয়ে থৈছে সেইখিনিয়ে আপাৰ আছামৰ লোৱাৰ আছামৰ থৈছে এইখন কেণ্ডিডেটে কিন্তু সিমান বেছিয়ে থোৱা নাই যিমান ধুবুৰীত হৈছে সিমান বেছি সাউথ চালমাৰাত থোৱা নাই এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ কমাৰ সম্ভাৱনা আছে এইবাৰ যিয়ে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত থৈছে তাৰ কাৰণেতো বহুতে ভাল চান্স আছে এইবাৰ এইখন ডিষ্ট্ৰিক্টত আপোনাৰ যদি চাব যায় তেতিয়াহ'লে জেনেৰেলৰ ক্ষেত্ৰত অলপ বাঢ়িব পাৰে কিন্তু OBCৰ ক্ষেত্ৰত এইবাৰ 55+ থকা কেণ্ডিডেটখিনিৰ চান্স এটা আছে ঠিক তেনেদৰে SCৰ কেণ্ডিডেটখিনিৰো এইবাৰ ভাল চান্স এটা আছে আৰু বাকী ST প্লেইনছ ST হিলছৰ PWD আৰু T ট্ৰাইবৰ ক্ষেত্ৰতো এইবাৰ এইখন ডিষ্ট্ৰিক্টত ভাল চান্স এটা আছে আৰু ঠিক তেনেদৰে আপোনালোকে যদি চাব যায় গোলাঘাট ডিষ্ট্ৰিক্ট এইখন ডিষ্ট্ৰিক্ট মানে বহুতে প্ৰিফাৰেঞ্চত থোৱা নাই যেন লাগে কাৰণ মেক্সিমামে এইখন মানে কি হয় এইখন ফ'কাছত বেছি অহা নাই এইখন ডিষ্ট্ৰিক্ট মেক্সিমামে ডিব্ৰুগড় তিনিচুকীয়া শোণিতপুৰ ধুবুৰী আৰু লগতে আৰু আছে আৰু আপোনাৰ এইখন লখিমপুৰ এইকেইখন মানে থৈছে আৰু মেক্সিমামে প্ৰিফাৰেঞ্চত কিন্তু গোলাঘাট ডিষ্ট্ৰিক্টত ভালেখিনি পোষ্ট আছে তাতেও গোটেই কম নাই 193টা আছে তথাপি এইখন ডিষ্ট্ৰিক্টত মানে মেক্সিমামে ফ'কাছ কৰা নাই
দিছে, নিদিয়া নহয়, একদম নিদিয়া নহয়, দিছে, কিন্তু এইখন একদম ফ'কাছত ট্ৰেণ্ডিঙত অহা নাই মানে এইখন ডিষ্ট্ৰিক্ট। চ' এইখন ডিষ্ট্ৰিক্টত এইবাৰ কাট অফ অলপ কমিব পৰা এটা চান্স আছে মানে। চ' এইবাৰৰ ক্ষেত্ৰত 101টা পোষ্ট আছে, 101টা আছে, আৰু OBCৰ ক্ষেত্ৰত 26, SCৰ ক্ষেত্ৰত 12টা, ST হিলছৰ ক্ষেত্ৰত 19টা, আৰু PWDৰ ক্ষেত্ৰত 13টা, আৰু শেষত T-ট্ৰাইবৰ ক্ষেত্ৰত যদি চাব যায় 22টা পোষ্ট আছে। চ' এইখন ডিষ্ট্ৰিক্টতো অলপ কাট অফ কমা সম্ভাৱনা আছে, মানে 55+ থকাখিনি জেনেৰেলৰ ক্ষেত্ৰত অলপ বেছি যাব পাৰে, OBC বা বাকীখিনিৰ মানে ক্ষেত্ৰত এইবাৰ ভাল চান্স এটা আছে, এইখন ডিষ্ট্ৰিক্টত কাট অফ কমিব পৰা এটা চান্স আছে। আৰু শেষত আজি বহুত বেছি গোটেইকেইখন ডিষ্ট্ৰিক্ট আলোচনা নকৰোঁ, নগাঁও ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো চাই লওঁ। শেষত নগাঁও ডিষ্ট্ৰিক্টখন বহুতে কাট অফ বহুত যায় বুলি কয়, এইবাৰ মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত থোৱা নাই, আৰু এইখন মিডিল আছামৰ ডিষ্ট্ৰিক্ট হয়। চ' ছেকেণ্ড বা থাৰ্ডত থৈছে কিছুমানে, বিশেষকৈ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল আৰু মৰিগাঁও ছাইডৰখিনিয়ে থৈছে, কিন্তু বহুত বেছি এইখন ডিষ্ট্ৰিক্টত এইবাৰ ফ'কাছ কৰা নাই মানে। চ' এইখন ডিষ্ট্ৰিক্টতো অলপ কমি যাব পাৰে, একো ঠিক নাই। চ' আজিলৈ এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।